নমস্কাৰ টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক মই ঋতু মেধিয়ে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা পুনৰ 24 ঘণ্টাৰ ভিতৰত 2900 জনলৈ বৃদ্ধি পালে কোভিড-19ত আক্ৰান্তৰ সংখ্যা ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা আৰু যি সময়ত দেখিবলৈ পোৱা গৈছে দ্ৰুত সংক্ৰমণ বৃদ্ধি পাই আছে সমগ্ৰ ৰাজ্যত আৰু 24 ঘণ্টাৰ ভিতৰত পুনৰ নতুনকৈ 2900 লোক আক্ৰান্ত হ'ল কোভিড-19ত আৰু এই পৰ্যন্ত অসমত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হ'লগৈ ৬১,৭37 গৰাকী লোক এই পৰ্যন্ত সৰ্বমুঠ আক্ৰান্ত হৈছে অসমত ইফালে কামৰূপ মেট্ৰত পুনৰ ৩৮১ জন আক্ৰান্ত হৈছে আৰু কামৰূপ গ্ৰাম্যত পুনৰ ২৯৪ গৰাকী লোক আক্ৰান্ত হ'ল কোভিড-19ত ইফালে ডিব্ৰুগড়ত ২৫০ জন আৰু নগাঁৱত ২০০ জনকৈ লোক আক্ৰান্তৰ তথ্য আহি পৰিছে শেহতীয়াকৈ ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কোভিডত আক্ৰান্তৰ সংখ্যা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ হেণ্ডেল যোগে প্ৰকাশ কৰিছে এই গুৰুত্বপূৰ্ণ তথ্য আৰু নিশাৰ ভাগত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ হেণ্ডেল যোগে প্ৰকাশ কৰা এই গুৰুত্বপূৰ্ণ তথ্যটো দেখুৱাই আছো আৰু ৰাজ্যত নতুনকৈ 2900 গৰাকী লোক আক্ৰান্ত হ'ল কোভিড-19 পজিটিভ আৰু ইয়াৰ ভিতৰত 604 গৰাকী লোক গুৱাহাটী মহানগৰী বুলি জানিব পৰা গৈছে তাৰে ভিতৰত কামৰূপ মহানগৰ আৰু কামৰূপ মেট্ৰো আছে কামৰূপ মহানগৰৰ ৩৮২ গৰাকী আৰু কামৰূপ গ্ৰাম্যৰ ২৯৪ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে আৰু ডিব্ৰুগড়ৰ ২৫০ গৰাকী আৰু নগাঁৱৰ ২০০ গৰাকী লোক নতুনকৈ আক্ৰান্তৰ তথ্য আহি পৰিছে ইফালে এই পৰ্যন্ত ৬১,৭37লৈ বৃদ্ধি পালে সমগ্ৰ অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা ইফালে ৪২,৩২৫ গৰাকী লোক সুস্থ হৈ উঠিছে কৰোনা মহামাৰীৰ পৰা আৰু এই পৰ্যন্ত ১৯,২৫৮ গৰাকী লোক চিকিৎসকৰ তত্ত্বাৱধানত আছে আৰু দুৰ্ভাগ্যজনকভাৱে এই পৰ্যন্ত সমগ্ৰ অসমত ১৫১ গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এই সমগ্ৰ তথ্য নিশাৰ ভাগত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ হেণ্ডেল যোগে প্ৰকাশ কৰা পৰিলক্ষিত হ'ল কৰোনা ভাইৰাছ সন্দৰ্ভত ৰাজ্যৰ শেহতীয়া পৰিস্থিতিসমূহ জনাইছো টাইমেটৰ দৰ্শকসকলক নতুনকৈ ২৯০০ গৰাকী লোকৰ দেহত ধৰা পৰিল কোভিড-19 পজিটিভ